আজি ভণ্টি অহা কথা আছিলে, ইমান দেৰিলৈকে আহি পোৱাহি নাই এজনী। কিমান দিনৰ মূৰত যে আহিব আমাৰ ঘৰলৈ, বাহিৰত পঢ়িবলৈ গৈ পিনে আহিবলৈ সময় নোপোৱা হৈ থাকিলে। কিমান তাই যে তাই ভাল পাওঁ সকলোবোৰ বস্তুৱে বনাই থৈছোঁ, তাই দেখি ভাল পাওঁকে। বাইদেউ কাম কৰি হ'ল, মই যাওঁ। যা যা সোনকালে আহিবি দেই কাইলৈ। মই ভণ্টি আহিব আজি, বেছি কাম হ'ব কাইলৈ দেই। বাহিৰৰ ফালে যাওঁগেচোন, আহিছে বা তাই। না 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 ইমান দেৰিলৈকে আহি পোৱা নাই, মোৰ ৰৈ ৰৈ আমনি লাগি গৈছে দেই। আপুনি আছে নেকি? তুমিয়ে নি প্ৰিয়ংকা বৌ ভাগৰ ভনীয়েক? মই আপোনাকে নিব পঠিয়াইছিলে নেকি বাৰু মোক? মোকে নিব পঠিয়াইছিলা হা। বেগটো অলপ গধুৰ আছে, লৈ দিব নেকি বাৰু? মই পৰা নাই। লৈ দিছোঁ বাৰু। প্ৰিয়ংকা বৌ, আপোনাৰ ভণ্টি এইজনী, মই যাওঁ, মোৰ দেৰি হৈছে। ভণ্টি পালিহি? ইমান দিনৰ মূৰত যে দেখিছোঁ তোকো যে ইমান দিনৰ মূৰত দেখিছোঁ। ইমানখিনি আছে যে একো নাখাওঁ নি তই ৰুমত? খাওঁ, কিয় নাখাওঁনো? মই খিনোৱা নাই নহয়, মই এইটো চাইজতে ফিকাৰ বনাইছোৱেই। ইমান খিন লাগিছে। কিবা খাই লহি, হাত ভৰিকেইটা ধুই কিবা এটা খাই লহি। আপোনালোকে কথা পাতক দেই, এইটো বেগ, মই যাওঁ। আকৌ তুমি চাহ অকণমান খাই যাবা। নাই মই নাখাওঁ। দেখাই দে, মই ভৰিহাত ফ্ৰেছ হৈ লওঁগৈ। মই দেখাই দিম বাহঁতৰ ঘৰত থাকি ভালেই লাগে, কিন্তু এইটো ফল নাই। মই বৰশী আছোঁ নহয় খাবলৈ। গৈছোঁ। ইমানবোৰ বস্তু আনি থৈছোঁ মোৰ কাৰণে। তই ভাল পোৱাৰ কাৰণে আনি থৈছোঁ আকৌ। ইমান ধুনীয়া লাগিছে দেই। খা এইবোৰ চব তোৰ কাৰণে আনি থৈছোঁ, অকল তই খা। ভিনদেউ নাই নেকি ঘৰত? আহিব পৰা দেখা নাই যে। ভিনদেউৱে ফোন আহিছেচোন। হেল্ল'। ক'ত আছা তুমি? ঘৰলৈ আহিব হোৱা নাই নেকি? মোৰ ভণ্টি আহিলে আজি। অলপ সোনকালে আহিবা, তাই সুধি আছে তোমাৰ কথা। আহিব এতিয়া, ভিনিয়ে আহিব এতিয়া। ভিনদেউ আহিলে আমি ৰাতি ওলাই যাম দেই। হ'ব। কি কৰিছ ইয়াত অকলে অকলে? এনে বাহিৰৰ পৰিৱেশটো চাই আছিলোঁ, বৰ ধুনীয়া দেই। তই কি এইবাৰহে দেখিছ নেকি আমাৰ ঘৰৰ বাহিৰখন? নাই, আগতে আহিছোঁ যদিও ইমান ভালকৈ মন কৰা নাই। হয় নি? ভিনিয়ে ফোন কৰিছিলে, আজি হেনো তেওঁ ভনীকো আহিছে ইয়ালৈ। ইমান যে অশান্তি পাওঁ নহয় মই। ভিনদেউ ভনীকজনী বহুত কোলা আছিলে, হয় নহয়? মই যে তাই চোৱাবোন চুবলৈ বেয়া পালে, ঘিণ লাগে জানো। ইমান ক'লা ছোৱালী থাকিলে মই নাথাকোঁ দেই ইয়াত, মই যামগৈ কিন্তু। ক'তনো বেছি দিন থাকিব পাৰিব? এদিন বা দুদিনহে থাকিব পাৰিব, নিদিওঁ নহয় মই ইয়াত থাকিবলৈ। এতিয়া ককাইকে বেয়া পাব বুলি আহিব কৈছোঁ আৰু। তোমালোকে কি পাতি আছা ইয়াত? মই শুনিলোহে। কি শুনিলা তুমি? কি পাতিছিলা আকৌ তোমালোকে? আমি একো পতা নাই কিন্তু। আপুনি ইমান দেৰিকৈ আহিছে ঘৰলৈ। মইতো কেতিয়াবাই আহিলোঁ, আপোনাক দেখিয়ে পোৱা নাই যেনিবা। মোৰ ভণ্টি অহা কথা আছিলে নহয়, তাইক জানিবলৈ কোনো পঠিওৱা নাই নেকি? নাই পঠিওৱা, তাই নিজে আহিব পাৰিবচোন। আহিব, তাই পাৰিব। তুমি কিবা এটা খাই লোৱাহি। ব'লা। বায়ে যে ভিনদেউলৈ ইমান ভয় কৰে, দেখি হাঁহিয়ে উঠিছে মোক। তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে? মই একো সুধিবই পোৱা নাই নহয়। ভালে হৈছে ভিনদেউ। ভালে হৈছে। হেল্ল'। ভণ্টি, কিন্তু নাহ? কিয়? মা আহিব নেকি? তয়ো আহিবি আকৌ। কোন আহিব? মা আহিব হেনো, ভণ্টি নাহে। মা আকৌ কিয়? ইয়াত আহি টাইম তেওঁ কি কৰিবহি? কি কৰিবহি? পুতেকৰ ঘৰলৈ নাহিব নেকি? কি কথা কৈছা তুমি? একো কথাই ক'ব নোৱাৰি। মাক পঠিয়াই দিবি। হ'ব দে। ভিনদেউ, আপোনাৰ মা আহিব নেকি? তুমি লগ পাই পাইছা জানো আমাৰ মাক? নাই পোৱা, এবাৰ লগ পাম আৰু। পাবা। চাহ অকণমান দিবানে নিদিয়া? নে ডাইনিং ৰুমতে বহি থাকিম নেকি? তোমাৰ মা আহিব নহয়, মায়ে দিবহি চাহ, মই নোৱাৰোঁ। এই মানুহজনীৰ লগত নোৱাৰি আৰু দেই। মাজনী হৈছে এনে কাজিয়া লাগি থাকিও ভিনদেউৰ লগত। মাক আহিব, ভনীয়েক আহিব, মই ইমানকৈ মানুহক আলপৈচান ধৰি থাকিব নোৱাৰোঁ নহয়। কি অকলে কথা কৈ আছে বা? চাচোন, গাঁৱৰ পৰা মাক আহিব, ভনীয়েক আহিব, মই ইমানখন মানুহ কেনেকৈ আলপৈচান ধৰি থাকিম? আহিবলৈ দিয়াচোন। তুমিনো কেলৈ ইমান হেৰি কৰি আছা? পাছত দেখা যাব নহয় কোনে কি কৰিব লাগে, কি কৰিব নালাগে। আহিব দিয়া তুমি। আৰু ভিনদেউনো ঘৰত নাথাকিবই চাগে, মই ফোনত পাতি থকা নাছিলোঁ, ক'বা কামৰ কাৰণে বাহিৰলৈ যাব নেকি কেইদিনমানৰ কাৰণে। ভিনদেউ মাক আহিলেও আহিব, আহিলে ভালে হ'ব, আমাক কাম কৰি মেলি তেওঁৱে খুৱাব পাৰিব। ঠিক কথা ভাবিছা দেই তই। আহক, এখেতজনী নাথাকি ভালে হ'ব। শুনিছানে? মই এইকেইদিন ঘৰত নাথাকিম। কাম এটাৰ কাৰণে বাহিৰলৈ যাবলগীয়া আছে। মা আহিলে কিন্তু তুমি একো বেয়া ব্যৱহাৰ নকৰিবা আকৌ।
নকৰোঁ কি ব্যৱহাৰ কৰিম ন তুমি মোৰ ওপৰত সেইকণো বিশ্বাস নাই নে তোমাৰ বিশ্বাস নোহোৱা নহয়, হ'লেও ভয় এটা থাকে তোমাৰ ওপৰত। আপুনি চিন্তাই নকৰিব ভিনদেউ আপোনাৰ মাক আমি বহুত ভালদৰে ৰাখিম কথা পাতি থাকিলে দেৰি হ'ব, আহা সোনকালে মোক কাপোৰ কানিবোৰ পেকিং কৰি দিয়াহি, নহ'লে আকৌ গাড়ী নাপাম। ব'লা সোনকালে কৰা সোনকালে ভিনদেউক পঠিয়াই লওঁগে ব'লা ভালকে যাব ভিনদেউ অঁ ভালকে যাবা দেই বেগ চেগখন ভালকে লৈ ল'বা আৰু কিমান দিন লাগিব বাৰু ফোন চোন কৰি থাকিবা অঁ ফোন কৰিম বাৰু, মা কাইলৈ আহিব দেই, মনত ৰাখিবা আকৌ কথাটো। আছে মনত আছে ট্ৰেইন আহিব, এতিয়া তোমালোকে যোৱা দেৰিলৈকে ৰৈ থাকিব নালাগে, মই যাব পাৰিম। আমি দুজনী যাওঁ আপুনি যাব ভিনদেউ আমি যাওঁ অঁ যোৱা। কি কৰি আছ তই ৰাতিপুৱাই ব্যায়াম কৰি আছো দেখা নাই নেকি ব্যায়াম কৰিবলৈ ব্যায়াম কৰি তোৰ দেহাটো বেছি ক্ষীণাইহে গৈছে বচোন বক মই কথা পাতোঁ ভালকৈ কথা পাতিব পৰা নাই নহয় তই আহিব পা আৰু তই যে এইবোৰ কাপোৰ পিন্ধি আছ তোৰ আজি শাহু মাৰে নাহিব নেকি আহক আহিলে পিন্ধিম আৰু কিবা এটা এতিয়া এখন কেতিয়াকৈ ভাল লাগিছে অকণমান কচোন ক তই থকা জেগাডোখৰত কেনেকুৱা মই যাম দেই এবাৰ তোৰ লগত তাতে ফুৰিবলৈ যাবি আকৌ মই তোক মাতিয়ে থাকোঁ তইহে নাযাওঁ ভিনদেউচোন তোক এৰি থৈ কিমান দূৰলৈ যায় তইহে এৰি থৈ যাব নোৱাৰ এৰি থৈ যাব নোৱাৰা কথা নহয় যাবলৈ টাইমেই নাপাওঁ এবাৰ যাম বাৰু আহোঁ মা যে এইবোৰ নহয় পাবহি চাগে ন পাওঁহি নাম লওঁতেই পাছেহি দেই বৈ আয়ুস দি ঘৰ সোনকালে নমৰে পালেহি আহক বহকি বোৱাৰী তুমি আপুনি কি কাপোৰ পিন্ধি আছা কাৰণে বোৱাৰী এজনী কেনেকৈ কাপোৰ পিন্ধিব লাগে নাজানা নেকি মই গাঁৱত থকা নাই নহয় টাউনত আছোঁ টাউনত থাকিলে কাপোৰক লৈ এইবোৰ কথা ক'বলৈ নালাগে টাউনত যি মন যায় তাকে পিন্ধিব পাৰি গম পাইছে আপোনালোকৰ এখন গাঁও নহয় আগতে পিন্ধিব পাৰা অন্ততঃ আজি মই আহিছোঁ আজিতো চাদৰ মেখেলাযোৰ পিন্ধি থাকিব পাৰা এতিয়া মই ঘৰৰ ভিতৰত আছোঁ মই কি পিন্ধিব লাগে কি পিন্ধিব নালাগে মই জানো আলহী নিচিনাকৈ আহিছে আলহী নিচিনাকৈ থাকিব দেই এইটো মোৰ ল'ৰা ঘৰ আলহী ঘৰ নহয় গম পাইছা আহি লগে মোৰ লগত এনেকৈ কাজিয়া কৰিব লাগি গৈছে সেইকাৰণে মই সোনকালে বিয়া নাপালোঁ গম পাইছোঁ এইখন শাহুৰ মই চেমেলা ল'বলগীয়া নাই আৰু ভালে কৰিছ দে চাহ এটা অকণমান কৈ থাকে যা ইমান দূৰ ভাগৰ জোক আহিছে নোৱাৰোঁ নিজে কৰি খাব মাইক ক'লেও ঘৰত নাই নেকি নাই কেইবাদিনো কাৰণে ওলাই গৈছে কামৰ কিবা মিটিং আছে আপুনি লগ নাপাবই চাগে কিয় লগ নাপাম মইতো ইয়াত বহুত দিন থাকিম বুলি আহিছোঁ সি অহাৰ পাছতহে যাম গ'লেও নাপায় আপুনি এমাহ দুমাহ থাকিব নাই নহয় বহুত দিনৰ কাৰণে গৈছে গম পাইছে ইয়াত কোনে বনাই মেলি খুৱাই থাকিব আপোনাক যাওকচোন পাকঘৰতে চাহ অকণমান কৰি এনেকৈ যাওক মোৰ মাহটো ইমান বিষাইছে গাটো ভাল লগা নাই একেবাৰে নহয় নক'লোঁ মোৰ গাটো একদম ভাল লগা নাই গম পাইছে হ'ব দিয়া মোৰো ভাগৰ লাগিছে হয় নেকি চাহকণো কৈ দিব নোৱাৰে মানে এনেই আহিছে ইয়াত খাবলৈ আহিছে হ'ব দিয়া কৈ দিছোঁগৈ এনেই নাখাওঁ তোমালোকৰ ঘৰত ইমান দূৰৰ পৰা মানুহজনী আহিছে তই যে চাহ অকণ কৰিব পৰা নাই নেকি তোৰনো কি হৈছে তই খগে চাহটো যদি ইমান মৰম লাগিছে কি যে ভাবি আহিছিলোঁ কি যে হৈছে মোৰ লগত ইমান কাম কৰিব পাইছোঁ মোক ঘৰতে মোক ছোৱালীজনী ইমান কাম কৰিব নিদিয়ে ল'ৰাটো ঘৰত শান্তিকৈ খাবলৈ আহি পিনে মোৰ ইয়াত বেছি অশান্তিহে হৈছে দেই বাচন ধুই অনলাইন বাৰু কাপোৰ কেইটামান ধুব আহিছিলে আৰু কাপোৰ ধুই পিনে বাহিৰৰ ৰুমটো মুচি দিবগৈছে মই নোৱাৰিম চাগে নোৱাৰিম বুলি ক'লে নহ'ব নহয় নোৱাৰিলে খাবলৈ খাব পাব ঘৰলৈ যাবগৈ লাগিব কাইলৈ মানে কঁকালটো ইমান বিষাইছে ল'ৰাটো অহা হ'লে কেনেবাকৈ ইমান হ'ব গৈছে যে এখন কাম কৰোঁতে ভাত কোনে বনাব খাবলৈ নাপাব নহ'লে দেই আমি অৰ্ডাৰ কৰি কিবা এটা খাই থৈ দিম আপুনি কিন্তু লঘোণে থাকিব লাগিব ভাত বনাই নাখালে তুমি কাম কৰা মানুহ নতুন আনিলা নেকি তুমি কেতিয়াবা খবৰ খাতি নিদিয়াকৈ ওলাই দিলেহি মা তই মই তোৰ মানুহজনী মোক চাকৰণি কৰি পেলাই গম পাইছ দুদিনমান ভালকৈ থাকিবলৈ আহোঁতে মোৰ বেছি বেয়াহে হ'ল গম পাইছ তুমি এনেকুৱা ক'বা বুলি সপোনতো ভবা নাছিলোঁ মই মোৰ মাক চাকৰণি বনাই পেলালা এতিয়া লৈ যাওঁ মোৰ ঘৰৰ পৰা কিহৰ উৎপাত হৈছে কি উৎপাত দেখিলা বাই ভনীয়ে দুজনী আৰামত ভৰি পেলাই খাইছা মোৰ মাক কাম কৰা চাকৰণি বনালা এতিয়া লৈ যাওঁ মোৰ ঘৰৰ পৰা ওলাই গ'লে আমি ক'লৈ যাম আমাৰ কোনোৱে নাই সেইটো কথা আগতেই ভাবিব লাগিছিলে মোৰ মাক তুমি কেতিয়াও নিজৰ মা বুলি ভাবিব নোৱাৰিলা ইমান অত্যাচাৰ কৰিলা মই নাথাকোঁতেই মোৰ কাৰণে যদি কাজিয়া কৰিব নালাগে যদি নহওক মই যামগৈ যদি ভালকৈ থাকিবিগৈ তোমাক যদি ঘৰৰ পৰা দিব নালাগে এতিয়া মোৰ মাক ক্ষমা খোজা মোক ক্ষমা কৰি দিয়ক মই এনেকুৱা কৰিব নালাগিছিলে হ'ব উঠা আপুনি আৰু ঘৰলৈ যাব নালাগে ভণ্টিকো মাতি দিব আমি চবেই ইয়াতে থাকিম মা ভণ্টিকো মই কাইলৈ লৈ আহিম যে আমি চবেই ইয়াতে থাকিম এতিয়া একেলগে